অনুৰোধ জনাই ধন্যবাদ অভিনন্দন তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ যি চুতীয়া যুৱ সন্মিলনে ৭৬ বছৰ সম্পূৰ্ণ কৰিছে। আমি এই মহাৰজত জয়ন্তী বৰ্ষটো ধেমাজি জিলাৰ গোগামুখত প্ৰথম কাৰ্যসূচী হিচাপে পালন কৰি অসমৰ বিভিন্ন ঠাইত আমাৰ সংস্কৃতি বিকাশ তথা আমাৰ বিভিন্ন কাৰ্যসূচীৰ যোগেদি পালন কৰি আজি এই টোপাকুচি চুতীয়া গাঁৱত আমি এই সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। এই ৩টা দিনত আমি চুতীয়াসকলৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি আমাৰ অসম তথা ভাৰত তথা সমগ্ৰ পৃথিৱীবাসীকে চিনাকি কৰাই দিব বিচাৰিছোঁ যে কৃষ্টি সংস্কৃতিৰে চহকী এই চুতীয়া জনগোষ্ঠীটোৱে আজি আদিম সময়ৰ পৰা অসমত প্ৰাক ঐতিহাসিক যুগৰ পৰা আমি ইয়াত বসবাস কৰি আহিছোঁ। আমি চুতীয়া যুৱ সন্মিলনে জন্মলগ্নৰে পৰা 1976 চনৰ পাছৰ পৰাই আমি জনজাতিকৰণৰ ক্ষেত্ৰত এক দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজিৰ এই মুহূৰ্তত আমি সমগ্ৰ অসম তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই জনগোষ্ঠীটোৱে জনজাতিকৰণৰ ক্ষেত্ৰত যি আমি দাবী কৰি আহিছোঁ এই ক্ষেত্ৰত তেখেতসকলে আমাক সঁহাৰি জনাব আৰু লগতে আমাৰ এই ৭৬ বছৰীয়া যি সংগ্ৰাম এই সংগ্ৰামক তেখেতসকলে স্বীকৃতি প্ৰদান কৰিব বুলি আমি ইয়াৰ যোগেদি আহ্বান জনাইছোঁ। সন্মিলনৰ অতীতৰ যিসকল নেতৃত্বই আমাক নেতৃত্ব বহন কৰিছিল তেখেতসকলৰ লগত এক বিশেষ আলোচনা অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছেই। তাৰ লগতেই আমাৰ চুতীয়াসকলৰ যি কৃষ্টি বিশেষকৈ খুৰাই ৰাঙলী, টকা বিহু, যজা নৃত্য তেনেকুৱা ধৰণে আটাইকেইটা আমি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিম। আপোনালোকে অলপ সময়ৰ পাছতে দেখিবলৈ পাব আমাৰ পানী তোলা নৃত্যৰ পৰা আৰম্ভ কৰি আমাৰ বিবাহৰ বিভিন্ন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু খন্তেক সময়ৰ পাছতেই আমি আমাৰ আৰাধ্য দেৱতা কুবেৰ দেৱতাৰ বাবে দেও কুবেৰ পূজা আমি অনুষ্ঠিত কৰিম। ইতিমধ্যে দেও কুবেৰ পূজাৰ বাবে পূজাৰীসকল সাজু হৈ উঠিছে। খন্তেক সময়ৰ পিছতে আমাৰ এই দেও কুবেৰ পূজা অনুষ্ঠিত হ'ব।